নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল টেকনিকেল বয় আছাম ইউটিউব চেনেলটোলৈ। আজি আপোনালোকক ক'ম, যদি আপোনালোকৰ এটা ইউটিউব চেনেল আছে, তেতিয়াহ'লে ইউটিউব চেনেলত আপোনালোকৰ নামটো কেনেকৈ চেঞ্জ কৰিব, যিমান পাৰে সিমান চেঞ্জ কৰি থাকিব পাৰিব। তেতিয়াহ'লে কেনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইউটিউব চেনেলৰ নামটো চেঞ্জ কৰিবলৈ আপোনালোকৰ ইউটিউব এপটো অ'পেন কৰি দিব। অ'পেন কৰাৰ পিছত চেনেলৰ লগ'ত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইউআৰ চেনেল বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ চেনেলটোৰ নামৰ কাষত এটা ছেটিংছ অপশ্যন আছে। ছেটিংছ অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ নেম বুলি এটা অপশ্যন আছে। নেম মানে আপোনালোকৰ চেনেলটো যিটো নাম, নেম বুলি এটা অপশ্যন আছে। তাৰপিছত পেঞ্চিল আইকন এটা আছে, পেঞ্চিল আইকনটো ক্লিক কৰি আপোনালোকৰ মতে চেনেলটোৰ নাম টেকনিকেল বয় আছাম আছে, ঠিক আছে। তেতিয়া মই এতিয়া আপোনালোকক নাম এটা সলাই দেখুৱাই দিছোঁ মই এটা টেক আছাম বুলি এটা নাম এটা চেঞ্জ কৰি দেখুৱাই দিছোঁ। টেক আছাম হোৱাৰ লগে লগে দেখিবলৈ পাইছে মোৰ চেনেলৰ নামটো চেঞ্জ হৈ গৈছে। আপোনালোকে এনেকৈ আপোনালোকৰ ইউটিউব চেনেলটোৰ নাম যিমান পাৰে সিমান আপোনালোকে চেঞ্জ কৰি থাকিব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে আজি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টি বজাই দিব।